নমস্কাৰ, মই মধুস্মিতা শইকীয়া। আজি আপোনালোকৰ মনত চলি থকা বহুত প্ৰশ্ন উত্তৰ দিবলৈ মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে দেখিছে বহুত দিন হ'ল মই ইউটিউব বাদ দিয়া, ইউটিউব নকৰা। আৰু জীৱনটো এনেকুৱা জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটি গৈছে, এতিয়া নিজকে ইউটিউব ইনষ্টাগ্ৰামত এভেইলেবল ৰাখিবলৈ পৰাকৈ সক্ষম নহয়, প্ৰথম কথা। আৰু 2 নম্বৰ কথা, সেই বস্তুখিনিৰ মাজত জীয়াই থাকিবলৈও ঘৰখনত আপুনি শান্তি নাপাব, কাৰণ এজনী মানুহ নাইকিয়া হৈ গৈছে, হয়নে, এখন ঘৰত। তো আপোনালোকক মই ক'বা কথাখিনি ষ্টাৰ্ট কৰিছোঁ, মানে মই বুজিব পৰা নাই। মই এইমাত্ৰ স্কুলৰ পৰা আহিলোঁ। স্কুলত বহুত বেছি TLMৰ কাম আছিল, ৰাতি এনেকৈ কৰি থৈ গৈ এনেকৈ পেলাই থৈ গৈছোঁ। এতিয়া আহি চিডিল কৰিম, কাৰণ এতিয়া ঘৰত মা নাইকিয়া যে, মোৰ পাছে পাছে ঘূৰি ফুৰিব। মই কিবা এটা এৰি থৈ গ'লে বা মোৰ পোৱালীজনীক চাবলৈ, পোৱালীজনী থৈ গৈছোঁ ডাঙৰ ভণ্টিৰ ঘৰত। এতিয়া আকৌ পোৱালীজনীক তাৰপৰা আহিব, তাইক আনিম, তেনেকৈ চলি আছোঁ। তাইক একেবাৰে বাপেকৰ পৰা দূৰ কৰিলেও বাপেক ঘৰখনত অকলশৰীয়া হৈ যাব, যিহেতু পাপা ডিউটি, মোৰ ডিউটি। তো ঘৰখন একদম বেচিডিল হৈ গ'ল। এইখিনি এতিয়া চিডিল কৰি চম্ভালিবলৈ মোক মনোবল লাগিব, কিন্তু এই মনোবলখিনি নিজৰ মাজত জীয়াই ৰাখিবলৈ মোক দিয়া কিছুমান মিছা অজুহাত বা মিছা মানসিক অশান্তি মই নিজে দূৰ কৰিব লাগিব। তাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে প্ৰথমে যিসকলে মই প্ৰথম আপোনালোকৰ কথা কৈছোঁ, মোৰ মা ঢুকাই গৈছে। আপোনালোকে হয়তো হয়, মই শাহু বোৱাৰী, আপোনালোকে যিয়ে নকওক, মোৰ মা ঢুকাই গৈছে, প্ৰথম কথা। প্ৰথমে কিছু একাংশই দেই, সকলোৱে কোৱা নাই। ইনফেক্ট মোক ইনষ্টাগ্ৰাম বা মোৰ ইউটিউবৰ বা মোৰ ফেচবুকৰ মানুহখিনিও মোক বেয়া অপবাদ দিয়া নাই, কিন্তু কিছুমান মানুহ আছে যাৰ মুখত মই এইখিনি কথা শুনিছোঁ, বা যাৰ মই যেনেকেই নহওক মই কথাখিনি শুনিছোঁ, আৰু তাত মাজত নিজৰ মানুহো সোমাই আছে কিছুমান। তো সেইটো কাৰণে মোৰ বহুত কমেণ্ট ছেকশ্যনতো কৈ দিছে যে এজনী মানুহে তোমাৰ কথা এনেকৈ কৈছে, এনেকৈ মোক নাম অনুযায়ীও কৈ দিছে। তো মই বুজি পাইছোঁ। প্ৰথমেই কৈছোঁ যে যিসকলে মোক কৈছে যে মই বোলে মা ঢুকোৱাৰ 5 মুহূৰ্ততে মই পষ্টমৰ্টমৰ ৰিপৰ্টটো মই লুকুৱাই কৈছোঁ এইখন পষ্টমৰ্টমৰ ৰিপৰ্ট আৰু কালি নহয়, পৰহি আহিছে। আৰু মই যিহেতু ইয়াত TLMৰ কাম কৰি আছোঁ, সেইকাৰণে মই আপোনালোকৰ আগত ভিডিঅ'টো বনাই দিব পৰা নাই। তো আজি মই TLM জমা দি আহিছোঁ, TLMৰ কাম কৰি আহিছোঁ, তাৰপিছত মই আজি ভিডিঅ'টো বনাইছোঁ। এইখন মই পষ্টমৰ্টমৰ ৰিপৰ্ট মোৰ হাতত আছে, এতিয়া হাতত পাইছোঁ। আৰু এটা কথা কওঁ, মোৰ স্বামী ঢুকাই যোৱা নাই, মোৰ শহুৰ দেউতা ঢুকাই যোৱা নাই যে মই সিহঁতক কৰি পেলাই পষ্টমৰ্টমৰ ৰিপৰ্টটো লুকুৱাই থ'ম মোৰ নিজৰ বদনাম থাকিবলৈ বা মোৰ শাহুমাৰ বদনাম থাকিবলৈ। তেনেকুৱা নিকৃষ্ট মানসিকতাৰ ছোৱালী মই নহয়, প্ৰথম কথা। আৰু 2 নম্বৰ কথা, ঘৰখনৰ পৰিৱেশো তেনেকুৱা হৈ থকা নাই যে তাৰ মাজত মই ইমান সৰু ঘটনা এটা ঘটা নাই যে মই মনে মনে পষ্টমৰ্টমৰ ৰিপৰ্টটো লুকুৱাই থ'ম আৰু মোৰ আনুষাংগিক ওচৰৰ পাজৰৰ নিজৰ ছোৱালী দুজনী বা নিজৰ ঘৰৰ মানুহখিনিয়ে গম নাপাব, প্ৰথম কথা। আৰু 2 নম্বৰ কথা হয়, আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, গুচি গ'ল, হঠাৎ গ'ল, ছুইচাইড কৰিছে, আত্মহননৰ দৰে এটা কাৰ্য কৰিছে, যিটোত মই বা ঘৰত কোনো মানুহে মানি ল'ব পৰা নাই। মানে মা নিচিনা এজনী ষ্ট্ৰং, মানে মই কি কৈছোঁ, মায়ে সহজতে চকু পানী উলিওৱা হয়, দুখ কৰে, কিন্তু সহজতে চকু পানী উলিওৱা মানুহ এগৰাকীও নহয়, মানে পৰিস্থিতিবিলাক হেণ্ডেল কৰিব পাৰে। মই এনেকুৱা এজনী ছোৱালী, মই মানুহে কোনোবাই কিবা এটা কথা ক'লে 2 দিন ভাত নোখোৱাকৈ থকা ছোৱালী, কিন্তু সেই মানুহজনী মোৰ নিচিনা ছোৱালী এজনীক ষ্ট্ৰং কৰি থৈ গ'ল, 1 নম্বৰ কথা। তো সেই মানুহজনীয়ে যে এনেকুৱা এটা পদক্ষেপ ল'ব, সেইটো মই আমাৰ ঘৰখনৰ মানুহে কেতিয়াও ভবা নাছিলোঁ। আৰু ইয়াৰ কাৰণে মই এটা কথা আমিও বিশ্বাস কৰোঁ যে আত্মহত্যা যদিও মানুহে নিজে কৰে, ইয়াত কোনোবা নহয় কোনোবা হত্যাকাৰীটো সোমাই থাকে, সেইটো আমি বিশ্বাস কৰোঁ, আৰু ময়ো কৰোঁ। ক'ৰবাত নহয় ক'ৰবাত থাকে তেনেকুৱা মানুহ। কিন্তু শাহু এজনী ঢুকালে বোৱাৰীজনীয়ে হত্যাকাৰী হ'বনে বাৰু? সেইটো কেনেকুৱা ধৰণৰ কথা? আৰু মায়ে ছুইচাইড কৰিছে। এতিয়া আপোনালোকক মই এজনী মানুহ ঢুকাই গৈছে, সেই মানুহজনীক লৈ মই এনেকৈ ভিডিঅ' বনাব বিচৰা নাই মানে, কিন্তু ইমান কথা শুনিছোঁ, ইমান অশান্তি পাইছোঁ, আপোনালোকক মই নক'লেও নোৱাৰোঁ। মানে মানুহজনী ঢুকাই গৈছে, এটা নিৰ্দিষ্ট কাৰণ। মই ইমানখিনিলৈকে ভগৱানক মই কৈছোঁ যে প্ৰভু, যদি মায়ে কিবা মোক লৈ এটলিষ্ট মায়ে লিখি থৈ যোৱা হয়, কিন্তু মই বহুত শান্তি পালোঁহেঁতেন। যদি মই কিবা পাপ কৰিছোঁ, তাৰ পাপৰ শাস্তিও পালোঁহেঁতেন। কিন্তু এতিয়া মিছা কিছুমান অপবাদ লৈ কেনেকৈ জীয়াই থাকিম বাৰু? ঘৰখনত চবৰে জীৱনত পাৰ্চনেল কিছুমান ঘটনা থাকে, চবৰে জীৱনতে ঘটে। আমাৰ ঘৰখনতো দুদিনমানৰ পৰা মোৰ হাজবেণ্ডৰ বহুত বেছি বেমাৰ হৈ আছিলে। তাক এমাহৰ মূৰে আমি ICUৰ পৰা নগাঁৱত আনো, যিসকল মানুহে লগ পাইছে বা জানেই।
তো আনিছোঁ। মায়ে এটা কথাই বাৰে বাৰে কৈ থাকে যে মই মোৰ ল'ৰাটো মই কি কয় মোৰ ল'ৰাটোৰ মৰা মুখ মই কেতিয়াও চাব নোৱাৰোঁ, মই মোৰ চকুৰ আগত সি মৰি যোৱাটো মই সহ্য কৰিব নোৱাৰোঁ। মায়ে সেইটো কথা কিন্তু মায়ে যে ইমানখিনিলৈকে ভাঙি পৰিব সেইটো কথা আমি ভাবা নাছিলোঁ। হয়তো আমাৰ ভুল এটাই হ'ব পাৰে, মাক আমি ইমান সময় আজি এতিয়া স্কুল ৰাতিপুৱা গৈছোঁ 8টাত, আহি পাইছোঁ 4টাত। তাৰপিছত মায়ে হ'লেও পোৱালীজনীক লৈ ওলাই যায় বা ঘৰখনৰ ইটো সিটো চব কাম বন থাকে বা পাপাও আহি পায়। তো বস্তুটো কি হয়, মাক আমি বেছি সময় দিব নোৱাৰোঁ। আৰু মা বহুত বেছি ঘৰখনত অকলশৰীয়া অনুভৱ কৰে, অকল পোৱালীজনীৰ লগত থাকে, হাজবেণ্ডো ঘৰত নাথাকে, সিও ওলাই যায় বা পাপাও ডিউটি। হয়তো মায়ে সেই নিসংগতাখিনিৰ বলি হ'ল বা মায়ে সেইখিনি কথা ভাবিব নোৱাৰিলে, কিবা এটা কৰি দিলে। তো তাৰ কাৰণে ইমান বেছি অপবাদ, আৰু তাতকৈ শেষৰটো অপবাদ যিটো কেতিয়াও সম্ভৱ নহয়, মাৰ প্ৰেগনেঞ্চিৰ কথা। এইটো এটা পষ্টমৰ্টমৰ ৰিপৰ্ট যদি পুলিচে এইখিনি অধিকাৰ দি থ'লেহেঁতেন যে পষ্টমৰ্টমৰ ৰিপৰ্টটো আপোনালোকক মই খুলি দেখুৱাব পৰা, দেন মই দেখুৱালোহেঁতেন। কিন্তু তেনেকুৱা একো ধৰণৰ কথা নহয়। শাহুমা কোনো ধৰণৰ প্ৰেগনেঞ্চি ঘটনাৰ লগত জড়িত কাৰ্যত মায়ে তেনেকুৱা এটা কাম কৰা নাই। আৰু সেইখিনি মই এজনী বোৱাৰী হিচাপে ডাঠি কওঁ, আৰু এই পষ্টমৰ্টমৰ ৰিপৰ্টটোতো ওলাইছে সেইটোৱে। এতিয়া কথাটো হ'ল, আপোনালোকে গম পালে, মানুহে যিমান যি হ'লেও মই এটা কথাই কওঁ, মোৰ শাহুমা হ'লেও কওঁ, মৃত্যুৱে কেতিয়াও মানুহক শান্তি নিদিয়ে। আজি মা ঢুকাই গ'ল, কিন্তু আমি মৰি গ'লোঁ, মানে আমি এতিয়া ভালকৈ থাকিবলৈ বা ভালকৈ জীয়াই থাকিবলৈ আমি সক্ষম নহয়, মানে যুঁজিব পৰা নাই। এজনী মানুহ হাতৰ পৰা নাইকিয়া হৈ গৈছে। খালি পৰহিলৈকে একেলগে স্কুলৰ পৰা আহি এইখিনি সময়ত আড্ডা দি থাকোঁ, দুইজনে কথা পাতি থাকোঁ। সেই মানুহজনী মুখৰ আগৰ পৰা নাইকিয়া হৈ গৈছে। সদায় সদায় নোৱাৰোঁ দিয়কচোন, সেইখিনি কথা পাতিব ক'বলৈও নোৱাৰোঁ। বা মা এজনী আছিল, মা এজনীৰ লগত একেলগে সময় কটাইছিলোঁ, বা মাক মই বহুত ভাল পাইছিলোঁ, সেইবিলাক কথা ক'বলৈকে নোৱাৰোঁ। কথাটো হ'ল সেইটো। আৰু গ'লগৈ, কি কৰিম, ৰখি নাথাকিলে, বচাব নোৱাৰিলোঁ। বহুত সপোন আছিল ঘৰখনত, শেষ হৈ গ'ল। কি কৰিম, মানুহজনী নাইকিয়া হৈ গ'ল। এতিয়া কথাটো হ'ল, ইমান মানুহে মোক লৈ কোৱা কুৱেশ্যনখিনি মই আপোনালোকক উত্তৰ দিওঁ। আপোনালোকে বিচাৰে যদি আমি ঘৰখনৰ মানুহ শান্তিত থাকোঁতে মিছা অপবাদখিনি দিয়া বন্ধ কৰক। মাৰ কেৰেক্টাৰক লৈ আঙুলি উঠাইছে, মোৰ কেৰেক্টাৰক লৈ আঙুলি উঠাইছে, মোৰ শহুৰ দেউতা, মোৰ হাজবেণ্ডৰ কেৰেক্টাৰক লৈ আঙুলি উঠাইছে। এতিয়া মই আপোনালোকক এটাই কওঁ, মই এগৰাকী শিক্ষয়িত্ৰী হয়, চাকৰিটো মই হাজবেণ্ডৰ ঘৰত থাকিয়ে পাইছোঁ, সেইখিনিও আপোনালোকে জানে। শাহুমাই মোক কিমান মৰম কৰে সেইখিনিও আপোনালোকে জানে। কিন্তু এতিয়া কথাটো হ'ল, মই কেনেকৈ কি কৰিছোঁ, মই কি কয় স্কুল গৈছোঁ, হাজাৰজন মানুহক লগ পাওঁ, হাজাৰজন মানুহৰ লগত কথা পাতিব লগা হয়। কিন্তু সেইটো কাৰণে এজনী মানুহক চৰিত্ৰত আঙুলি উঠাব, সেইটো কেতিয়াও যুক্তিপূৰ্ণ নহয়। আৰু একাংশ মানুহে কৈছে তাইৰ ছোৱালীজনী হ'ল, তাইৰ ছোৱালী এজনী হোৱা নিচিনাই নাথাকে, একদম গাভৰু ছোৱালীৰ নিচিনা ঘূৰি ফুৰে, শাহুৱেকক ছোৱালীজনীক দি ফটোশ্বুট কৰে। ইমানখিনিলৈকে আপোনালোকে ভাবিব পাৰিলে, যদি সেই শাহুমাজনীয়ে মোক নপঠিয়ালেহেঁতেন, আপোনালোকে মোক সেইটো অৱস্থাটো নেদেখে। কিমানখিনি মৰমত মই আছিলোঁ, কিন্তু মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মা মোৰ বা আমাৰ ঘৰখনৰ কথা মই কেতিয়াবা এনেকুৱা এটা ভিডিঅ' বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লাগিব। কষ্ট পাইছোঁ, যথেষ্ট কষ্ট পাইছোঁ। আপোনালোকক কষ্ট পাইছোঁ বুলি ক'লেও নুবুজিব। কিন্তু এটা কথাই কওঁ, আমাৰ ঘৰখনক শান্তি দিয়ক। আৰু আপোনালোকে বিচাৰি আছিলে মায়ে কি কাৰণে কি কৰিলে, মই যিমানখিনি জানো সিমানখিনিয়ে কৈছোঁ। মৰম কৰে মায়ে, মোক যথেষ্ট মৰম কৰে। আজিও ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, মা শান্তিত থাকক, মৰমত থাকক, ভগৱানৰ প্ৰিয় হৈ থাকক। যি কৰিলে যি নকৰিলে মাৰ স্মৃতি হিচাপে সদায় থাকি যাব। আৰু এটাই দুখ লাগে, বাকী চব বাদ দিছোঁ, পোৱালীজনী মুখলৈ মায়ে এবাৰ চাই যদি থমকি ৰ'লহেঁতেন। আজি তাইও বহুত কষ্ট পাইছে, পোৱালীজনীয়ে 2-3 বছৰ হৈছে। তাই অক্টোবৰ 25 তাৰিখে 29 তাৰিখে মা ঢুকাইছে, 25 তাৰিখে তাই এতিয়া মোৰ এটাই দুখ লাগে, ইমান কষ্ট কৰি তাইক মায়ে দিনৰ দিনটো ৰাখে, আজি তাই আইতাকৰ মুখখনো মনত নাথাকিব। তাইয়ে ভয় কথাটো অনুভৱ কৰে, মা ভয় লাগিছে, এইটো ৰুমলৈ নাযাওঁ, আইতা মা ক'লৈ গ'ল, এনেকুৱা কিছুমান কষ্ট পাইছে তাই, আৰু বুজাব পৰা নাই। তো তাইও কষ্ট পাইছে। ঘৰখনত পৰিৱেশটো কেনেকুৱা হ'ব।
তথাপি মই বোৱাৰী হিচাপে এটাই কওঁ, সাহসত যুঁজিব লাগিব, নিজৰ কাম কৰিব লাগিব, মায়ে ভাল পোৱা কামবিলাক মই কৰি যাব লাগিব। যিখিনি কাম মায়ে মোক ছাপোৰ্ট কৰে আপোনালোকে দেখিছে, বিয়া হোৱা দিন ধৰি মই যিখিনি কাম কৰিছোঁ ভালকেই কৰিছোঁ, মাৰ লগত কৰিছোঁ। আজিলৈকে মা আৰু মোক লৈ কোনোদিন মানুহে বদনাম কৰিব নোৱাৰা এটা সম্পৰ্কত এনেকুৱা প্ৰশ্নবোধক ঘটনা এটা ঘটি যাব মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। আৰু আপোনালোকক এটাই কওঁ, যেতিয়ালৈকে সত্যটো নাজানিব তেতিয়ালৈকে কেতিয়াও কাৰো আগত প্ৰকাশ নকৰিব। কোনোবাই নহয় কোনোবাই ক'লেহে এইবোৰ অপবাদ ওলাব, সেইটো কাৰণে এইবোৰ কথা পৰা বন্ধ থাকক। 2 নম্বৰ, এখন ঘৰ হৈ থাকিব দিয়ক। মই ঘৰখনৰ বোৱাৰী, মই এনেকৈ ভাঙি পৰিলে নহ'ব। মোৰ ঘৰখনক মই ধৰিব লাগিব, বিশেষকৈ মোৰ ছোৱালীজনীক মই ডাঙৰ কৰিব লাগিব, ভালকৈ ৰাখিব লাগিব। আৰু যিগৰাকী নাইকিয়া হৈ গ'ল তেওঁক লৈ অপবাদ বন্ধ কৰক, কাৰণ তেওঁ আত্মাটো শান্তিত থাকিব লাগিব ন। আপোনালোকৰ এইবিলাক অপবাদে ঘৰখন আৰু শেষ হৈ যাব। যিহেতু 2জন মতা মানুহ, হাজবেণ্ড আৰু মোৰ শহুৰ দেউতাৰ লগত মই থাকিব লাগিব, তো বহুত বেছি মেণ্টেলি মই ষ্ট্ৰং হৈ থাকিব লাগিব ঘৰখনত। আগতে যি মনত দুখ হয় সুখ হয় চব মাৰ লগত শ্বেয়াৰ কৰোঁ, কিন্তু এতিয়া শ্বেয়াৰ কৰিবলৈ মা নাই, ভণ্টিহঁত দূৰত থাকে, কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ। তো সেইকাৰণে প্লিজ ঘৰখনত আমাক শান্তিত থাকিবলৈ দিয়ক। আৰু আপোনালোকক মই প্ৰমাণ সহকাৰে দিছোঁ, মই পষ্টমাৰ্টমৰ ৰিপৰ্ট লুকোৱা ছোৱালী নহয়। চৰিত্ৰত আঙুলি উঠাইছে, মোৰ চৰিত্ৰ কেনেকুৱা মই জানো, হয়তো মোক যিখিনি মানুহে ভালকৈ জানে সিহঁতে জানে মই কেনেকুৱা এজনী ছোৱালী। আৰু যোনে বদনাম কৰিব বিচাৰিছে তেওঁলোকেতো বদনাম কৰিব। আৰু বেলেগ মেইন কথা হ'ল ধুনীয়াকৈ থাকা, ভালকৈ থাকা, স্কুললৈ ষ্টাইল কৰি যোৱা, এইবোৰ কথা কোৱাসকলক কৈছোঁ। মোৰ শাহুমাই মোতকৈ বেছি ভালকৈ ষ্টাইল কৰি থাকে, ভালকৈ নিজকে ৰাখে, তো মই শাহুৰ বোৱাৰী নিজকে সদায় ভালে ৰাখিম। বাকী আৰু মই শাহুমাৰ সন্দৰ্ভত এনেকুৱা ধৰণৰ ভিডিঅ' বনাব বিচৰা নাই আৰু নবনাওঁ কেতিয়াও। আপোনালোকৰ প্ৰশ্ন উত্তৰ ইয়াতে শেষ হ'ল বুলি মই ভাবোঁ। আৰু পষ্টমাৰ্টমৰ ৰিপৰ্টত একেবাৰে নৰ্মেল আহিছে, এইটো এটা ছুইচাইড কেছ হয়। মোৰ কোনো আমাৰ ঘৰখনৰ মানুহে মাক তেনেকৈ টৰ্চাৰ কৰা নাই, একো ধৰণৰ আগদিনাখন একো ধৰণৰ কাজিয়া পেচাল হোৱা নাই। 2 দিনৰ আগত আৰাধ্যা বাৰ্থডে গৈছে, বহুত ধুনীয়াকৈ আমি ঘৰখনৰ মানুহে এনজয় কৰিছিলোঁ সেইটো দিন। তো মাৰ মনত এনেকুৱা এটা কথা চলি আছিল বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। আৰু যদি কল্পনা কৰিলোঁহেঁতেন, এজনী মানুহক নিশ্চয় বচাই ৰাখি পেলাই আমাৰ মাজত আজি জীয়াই ৰাখিলোঁহেঁতেন। প্লিজ আমাক আৰু টৰ্চাৰ নকৰিব। আৰু মই মোৰ যিসকল ইউটিউবত ভিডিঅ' চোৱা বা মোৰ ফেচবুকত ভিডিঅ' চোৱা মানুহখিনিক মই কোৱা নাই, সেইসকল মানুহক কৈছোঁ যিসকলে জানি বুজি কিছুমান মিছা অপবাদ উলিয়াই মৰি যোৱা গৰাকীকতো গুচি গ'ল, জীয়াই থকাখিনিক অশান্তি দি আছে। ধন্যবাদ।